জন্মাষ্টমী বুলি হৰেকৃষ্ণ মন্দিৰত গৈছিলোঁ। যাতে মানে মই ভিডিঅ' কৰিব নহ'ল, আহোঁতে মানে পৰিৱেশবিলাক যেতিয়া মই দেখা পালোঁ ভাবছোঁ অলপমান মই যদি ভিডিঅ' কৰি থৈ দিওঁ মোবাইলটোত ভাল লাগিব চাই। সেইকাৰণে মানে ধুনীয়া ধুনীয়া চাই ভিউ য'ত পাইছোঁ তাৰ পৰা অলপ মানে ভিডিঅ' কৰি আনিছোঁ মই। আৰু মোৰ এটা কথা মানে প্ৰব্লেম আছে, মই কেমেৰাৰ সন্মুখত মানে কথা ক'ব নাজানো, মানে তামান লাজ লাগে মোৰ। সেইকাৰণে মানে কেতিয়াও মানে মই কেমেৰাৰ সন্মুখত কথা নকওঁ। সেইকাৰণে মানে ভিডিঅ' কৰোঁতে মই কি কৰোঁ, মোবাইলটো ওলাওঁ, জাষ্ট ভিডিঅ'টো কৰি আনি পিনে মানে পিছত এডিট কৰি মানে ভইচটো মই এনেকৈ দি দিওঁ আৰু। এতিয়া আপোনালোকে ধুনীয়া ধুনীয়া ভিউবিলাক চাই থাকক। তাৰপিছত হৰেকৃষ্ণ মন্দিৰ দেখি আছোঁ। দেখা পাইছোঁ বাপৰে, দেখিছেনে পাহাৰখন? আৰু হৰেকৃষ্ণ মন্দিৰটো আছে GNRC মেডিকেলৰ একদম কাষতে, উত্তৰ গুৱাহাটীত। কোনোবাই যদি অহা নাই আহিব পাৰিব। এতিয়া চাই লওঁ তেন্তে আমি হৰেকৃষ্ণ মন্দিৰটো একবাৰ। এতিয়া বহুত সময় ৰখিছোঁ, মানে ভিউটো চাই কিনে মোৰ আহিবৰ ইচ্ছা নাছিল একদমেই। তাৰপিছত আহিলোঁ। হৰেকৃষ্ণ মন্দিৰত মই অলপমান ভিডিঅ' কৰিছিলোঁ, কিন্তু মই আপোনালোকক দেখি আছোঁ ৰ'ব। এতিয়া মানে হৰেকৃষ্ণ মন্দিৰটো বহুত মানুহৰ ভিৰ আছিল, সেইকাৰণে মানে মোৰ ভিডিঅ' কৰিব লাজ লাগি আছিল। সেইকাৰণে মানে মই বেছি ভিডিঅ' কৰা নাই, এনেই অলপমান ভিডিঅ' কৰিছোঁ। এতিয়া মই সেৱা চেৱা কৰা হোৱাৰ পিছত আৰু এতিয়া মানে প্ৰসাদৰ চিষ্টেমটো বহুত ভাল। প্ৰসাদ মানে কি বুট কল এইবিলাক নিদিয়ে আৰু তাতে ভোগ অলপ অলপ দিয়ে আৰু পায়স অলপ অলপ দিয়ে। এনেকৈ ধুনীয়াকৈ বহি বহি খাব পাৰি আৰু প্ৰসাদখিনি। আমি প্ৰসাদ খাইছোঁ বাৰু, ধুনীয়া লাগছে, বহুত ভাল লাগছে মানে খাই পিনে। তাৰ আহিবহে ওলছিলোঁ আমি, এইখিনি মানে আহিব ওলাই থাকোঁতে ভিডিঅ'। তাতে আৰু মেলাও হৈ আছে, মেলা চালোঁ। তাৰ পৰা এখন কৃষ্ণৰ কিতাপো কিনি আনিছোঁ মই। মানে ভিডিঅ' কৰা নহ'ল আৰু কিতাপ কিনি শেষ পাত টাইমত, মানে লাজ লাগে মোৰ সেইকাৰণে। কাষলে আহা বুকু মৰম লোৱা প্ৰতি জনমে মোৰ তুমি হোৱা না। কিনো হঠাতে আজি ভাবিছোঁ, কিয়নো তুমি মোৰ বুকুৰ মৰম এনেকুৱাই বুজিলোঁ